বাস্কা আৰু তামুলপুৰ জিলাক সংযোগী প্ৰথমখন পকী দলং পাগলাদিয়া নদীৰ ওপৰত আমি সম্পূৰ্ণ কৰিব পাৰিলোঁ। ইয়াৰ আগতে বাস্কা আৰু তামুলপুৰৰ যোগাযোগ যথেষ্ট কষ্ট আছিলে, বিশেষকৈ ধমধমালৈকে যোৱাত। এই দলংখন হোৱাৰ পিছত আমি 1 ঘণ্টাৰ ভিতৰত এই যাত্ৰা সমাপন কৰিব পাৰিম। ইয়াৰ উপৰিও মই ৰাইজক আজি এটা প্ৰস্তাৱ দিছোঁ যে যদি ৰাইজে আমাক মাটি বাৰীৰ ক্ষেত্ৰত সহায় কৰি দিয়ে তেতিয়াহ'লে বৰমা ধমধমা তামুলপুৰ এই সমগ্ৰ 26 কিলোমিটাৰ ৰাস্তাটো আমি অসম মালা আঁচনিৰ অধীনত সুন্দৰভাৱে ডাবল লেনিং পকীকৰণ কৰি দিম। সেই ক্ষেত্ৰত আমাৰ বিটিআৰ প্ৰশাসনৰ লগত মই আলোচনা কৰি ৰাইজে যদি সহযোগ কৰে আমি সেই আঁচনিটো কৰি দিম। ইয়াৰ উপৰিও আজি ধমধমাত আমি মুছলপুৰত আমি এখন ষ্টেডিয়ামৰ আধাৰশিলা কৰিলোঁ। অতিৰিক্তভাৱে তামুলপুৰত উন্নয়নমূলক কাম আমাৰ বহুত চলি আছে, মেডিকেল কলেজকে আদি কৰি। তাৰ উপৰিও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ বাবে আজি মই 25 কোটি টকা ঘোষণা কৰিছোঁ। আৱৰ্ত ভৱন এটাৰ বাবে 5 কোটি টকা আৰু এটা ডিষ্ট্ৰিক্ট ষ্টেডিয়াম তামুলপুৰত বনোৱাৰ বাবে 50 কোটি টকা মই ঘোষণা কৰিছোঁ। আৰু এই গোটেই কামবিলাক আমি জানুৱাৰী মাহত আৰম্ভ কৰিম। যোৱাকালিটোতো আমি ৰিজাল্টটো চবেই দেখা পাইছোঁ, গতিকে আমি বহুত শুভেচ্ছা থাকিব। আৰু মই ভাবোঁ যে লাভলীনাৰ প্ৰদৰ্শন এছিয়ান গেমছ, অলিম্পিক সকলোতে